20+ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। প্ৰথম প্ৰশ্ন, পাকিস্তান এখন বেলেগ ৰাষ্ট্ৰ হিচাপে কেতিয়া সৃষ্টি হয়? ইয়াৰ উত্তৰ হ'ব 14 আগষ্ট 1947 চনত। 2 নম্বৰ প্ৰশ্ন, ভাৰত ত্যাগ আন্দোলন কোন চনত আৰম্ভ হয়? ইয়াৰ উত্তৰ হ'ল 1942 চনত। 3 নম্বৰ প্ৰশ্ন, ৰামচৰিতমানস কোনে ৰচনা কৰে? ইয়াৰ উত্তৰ হ'ল তুলসী দাস। 4 নম্বৰ প্ৰশ্ন, বংগদেশৰ কোন গুৰুৱে ভক্তি আন্দোলনত ভাগ লৈছিল? ইয়াৰ উত্তৰ হ'ব চৈতন্য। 5 নম্বৰ, হুমায়ুনৰ পুত্ৰ কোন আছিল? ইয়াৰ উত্তৰ হ'ল আকবৰ। 6 নম্বৰ প্ৰশ্ন, খ্ৰীষ্টপূৰ্ব 326 চনত কোন মেচিডনৰ ৰজাই ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হ'ব আলেকজেণ্ডাৰ দি গ্ৰেট। ইয়াৰ পিছত 7 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ প্ৰথমজন উপ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ হ'ব চৰ্দাৰ বল্লভভাই পেটেল। 8 নম্বৰ, ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিয়োগ কৰে? উত্তৰ হ'ব ৰাষ্ট্ৰপতিয়ে। 9 নম্বৰ, বৈকাল হ্ৰদ ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব ৰাছিয়া। 10 নম্বৰ, কাবুল কোন দেশৰ ৰাজধানী? উত্তৰ হ'ল আফগানিস্তান। 11 নম্বৰ, তলত দিয়া কোনখন ঠাইত তৈল ক্ষেত্ৰ নাই? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, ৰুদ্ৰসাগৰ। 12 নম্বৰ প্ৰশ্ন, ভূমিকম্পৰ তীব্ৰতা জোখা হয়? ইয়াৰ উত্তৰ হ'ব ৰিখটাৰ স্কেলত। 13 নম্বৰ, এছিয়ান গেমছত সোণৰ পদক বিজেতা প্ৰথম অসমীয়া কোন আছিল? ইয়াৰ উত্তৰ হ'ল ভোগেশ্বৰ বৰুৱা। 14 নম্বৰ, লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা তলৰ কোন খেলৰ লগত জড়িত? উত্তৰ হ'ব ফুটবল। 15 নম্বৰ, ফাৰাক্কা সেতু ভাৰতৰ কোন ৰাজ্যত আছে? উত্তৰ হ'ল পশ্চিম বংগ। 16 নম্বৰ, লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী ন্যূনতম কিমান বছৰ বয়স হ'ব লাগে? 25 বছৰ। 17 নম্বৰ, 1 ডিচেম্বৰত কি দিৱস পালন কৰা হয়? উত্তৰ হ'ব ৱৰ্ল্ড এইডছ ডে। 18 নম্বৰ, কি খেলৰ লগত স্লি পইণ্ট শব্দটো জড়িত আছে? উত্তৰ হ'ব ক্ৰিকেট। ইয়াৰ পিছত 19 নম্বৰ, মানুহৰ শৰীৰৰ সাধাৰণ ৰক্তচাপ কিমান? উত্তৰ হ'ব 120/80। 20 নম্বৰ, আহোমৰ প্ৰথম স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ল চুকাফা।